নমস্কাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় প্ৰমুখ্যে উপস্থিত সদন মই পাঠ কৰিবলৈ লৈছোঁ শ্ৰদ্ধাৰ নীলিম কুমাৰ দেৱৰ এটি কবিতা শিৰোনাম দেউতা বহু বছৰ হ'ল দেউতাই আমাক এৰি থৈ যোৱা বহু বছৰ হ'ল দেউতাই আমাক এৰি থৈ যোৱা এৰি যোৱা বুলি ভাবিছিলোহে এৰা নাছিল কিয়নো আজিকালি মই গাড়ী চলাই থাকিলে মোৰ কাষৰ চিটটোতে আহি বহি থাকে মোৰ দেউতা একো নকয় মই ভাবোঁ দেউতাৰ মাতটো বৰ হৈ গৈছে মোৰ কথাবোৰ কিন্তু বৰ মনোযোগেৰে শুনি থাকে দেউতাই মোৰ এনে লাগে যেন ইমান বছৰে কোনো কথাই পতা হোৱা নাছিল দেউতা আৰু মোৰ কেতিয়াবা ভিৰ থকা বজাৰৰ মাজতো হঠাৎ দেখা পাই যাওঁ মোৰ দেউতা কেতিয়াবা চিটি বাছতো মই গৈ থাকিলে হঠাতে দেখা পাওঁ মোৰ পিনে এবাৰ নোচোৱাকৈ হেণ্ডেলত ধৰি থিয় হৈ থকা দেউতা মোক চাবলৈ দেউতা আহে নে মোক লক্ষ্য কৰিবলৈ নুবুজি কেতিয়াবা বহুদিন নুখুলোৱা দাঁতিৰে সৈতে মোৰ দেউতাৰ মুখখন দেখি মোৰ এনে লাগে দেউতাৰ যেন বিয়া লাগিছে আৰু মই দেউতাক দেখুৱাই খুব খুবকৈ কান্দি খাওঁ দেউতাই কিন্তু পানী নুখোজে তৃষ্ণাহীন দেউতা কেতিয়াবা মোৰ গাড়ীত মোৰ কাষৰ চিটটোত বহি থাকিলে দেউতাই মই তেওঁৰ ভিতৰলৈ চাওঁ দেখা পাওঁ তেওঁৰ বুকুৰ 3 আলি 4 আলি অনা নিবনা খুৰা এজন ল'ৰা কপালত এটা কটা দাগ মই মোৰ কপাল খেবিয়াই চাওঁ মোৰ চিনাক্তকৰণৰ দাগটো দেউতাই ভাবে মই হেৰাইছোঁ মোক বিচাৰিয়েই দেউতাই চাগে এনেকৈ ঘূৰি ফুৰে দেখিও মোক বিচাৰি নাপায় কেৱল চিনাক্তহে কৰে মোক বহু বছৰ হ'ল দেউতাই আমাক এৰি থৈ যোৱা তাৰপিছতো বহু বছৰলৈ সকলো আছিল ঠিকেই কিন্তু এতিয়া কিবা এটা হৈছে মোক বিচাৰি ফুৰে দেউতাই নে মই তেওঁ অন্য মনস্কতাত মই পাহৰি যাওঁ গাড়ীৰ ষ্টিয়াৰিং আৰু ঠিক তেতিয়াই দুৰ্ঘটনাৰ পৰা বচাবলৈ মোৰ ষ্টিয়াৰিং পোনাই দিয়ে দেউতাই ক'ত গতি সলাব লাগে আৰু বঢ়াব লাগে ক'ত মাৰিব লাগে ব্ৰেক দেউতাই কয় দেউতাই এতিয়া মোক গাড়ী চলাবলৈ শিকাইছে স্মৃতিবোৰৰ মাজে মাজে জীয়াই থাকোঁতে দেউতাই নাজানিছিল গাড়ী চলাবলৈ